মহাদেৱৰ প্ৰিয় লগতে মহাদেৱৰ ভক্তৰো প্ৰিয় শাওণ মাহত আমি আহিলোঁ মুৰা দেৱালয়ৰ ওচৰলৈ প্ৰথমটো সোমবাৰতে আৰু এয়া আমি ভিতৰত আহি চাকি জ্বলাই বাবাক প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰায়ে আহোঁ মুৰা দেৱালয়লৈ বাবাৰ আশীৰ্বাদ বিচাৰি। জাগ্ৰত শিৱ মন্দিৰ আৰু এয়া গণেশ বাবা আৰু ইয়াৰ তলতে আছে এটা পুখুৰী, যিটো পুখুৰীৰ লগত মা কামাখ্যাৰ সংযোগ থকা বুলি বিশ্বাস কৰা হয় আৰু ইয়াতো আশীৰ্বাদ ল'লোঁ। লগতে এইখন থানতো সেৱা ল'লোঁ আৰু নিৰ্মালি ল'ম, প্ৰসাদ ল'ম। বহুতো ভক্ত ইয়াত সদায় আহে আৰু বাবাৰ আশীৰ্বাদ লৈ প্ৰসাদ গ্ৰহণ কৰে আৰু এয়া আমিও এতিয়া ফুট ল'লোঁ, আশীৰ্বাদ ল'লোঁ আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ সকলোৱে মিলি। গোটেইবিলাকে আহি খুব সুন্দৰ ইয়াৰ বাবাই যেতিয়াই মাতে আকৌ আহিম লগ পাবলৈ। আজিলৈ আহিছোঁ, ভাল হওক সকলোৰে, ধন্যবাদ।